পিলু হোৱাট মানে কি? পাৰে চাৱা ইংলিছ কবা। খালি ইংলিছ নহয়, চাইনিজ, জাপানিজ চব জানো। বাপৰে বাপ, চাৱা কিন্তু খাতৰা আছা তই। খাট্টা নহয়, ডেঞ্জাৰ হয় মুই। আই এম জন্ম ইন লণ্ডন। বা লণ্ডনত জন্ম তোৰ? ইয়েছ, তুই মোক এলাউলা মানুহ বুলি ভাবিয়া আছা নেকি? কত মোক লণ্ডন স্পেলিং দম চাং তোৰ। তুই মোৰ দম চাবি। দে ক, লেকচাৰ দিবা নালাগে। ভাল কৰি শুনিয়া লবি তুই। লং মুই চৰকাৰী লন, চাৱা হল ঘৰৰ দন, লন আৰু ডন মিলিয়া হল লণ্ডন। বাহ মজা দেখো। বেয়া ইংলিছ জানা দেখো তই। ইয়েছ মানে হয়। হ'ব দে, ইমান ইংলিছ কবা নালাগে। খুৰীয়া আহোঁ অলপ। ৰ অলপ বহিয়া লং। কোমৰ খান জাতি বাহন নিচিনা চিধা হৈছে। মোৰো চিধা হৈছে, অলপ বহিয়া বেকেৰা কৰি লওঁ। এতে বহিয়া মোৰ দীপালীৰ কথা মনত পৰিল। কাইতে দীপালী? দীপালী হল মোৰ এক্স গাৰ্লফ্ৰেণ্ড, মানে 2 নম্বৰ ভাল পোৱা। তুই নে চম্পাৱতীক ভাল পাৱা? অ, চম্পাৱতী হল মোৰ 1 নম্বৰ ভাল পোৱা। বাহ, তাহলে তুই ডাবল ডাবল সেটিং কৰি আছা। অসমৰ এজন ইউটিউবাৰে কৈছিল জীৱনত ছেকেণ্ড অপশ্যন থাকিব লাগে। ৰ বুজিয়া পাইছো, চম্পাৱতীক কয়া দিম। ফ্ৰিকে তুই চম্পাৱতীক কয়া দিবি? দিম তো, কিয় নকম। কিয় কয়া দিবি দে তুই? মোৰ হলে এটা অপশ্যনো নাই, আৰু তোৰ ডাবল ডাবল অপশ্যন থাকে। তোৰো ছেটিং কৰিয়া দিম ৰ, টেনচন নকৰবি। মোৰ যে আপি খানৰ লগত কথা কবা লাজ লাগে। তাহলে তুই কি লাজুকী লতা নেকি? লাজ লাগে কাৰণেহে কলো। ৰ চুপচাপ থাক, আপি এটা আহিয়া আছে। আপি তাৰ ইমান লেভেল, কথা এটা নকল আমাৰ লগত। তোক কি থাৰ্ড অপশ্যন লাগে নেকি? লাগে তো। ফ্ৰিকে গোটেই আপি গিলাক তই সেটিং কৰিলে আমি কি বৰলা হৈয়া থাকিম? হ'ব দে, তোক মই ছেটিং কৰিয়া দিম না। দে দেখা যাব। যাংছ এখন, বহুত টাইম বহিলো। আচ্ছা দে চ। খুৰীয়া আহি দেখো ভোকে লাগিল, কিবা অলপ খাঙে ৰ। ক'ত গেছিলি তই? খুৰীয়া আহিলো কিয়তে? তখনৰ পৰা বিচাৰি আছো। কিয় বিচাৰি আছিলি মোক? যাতো যা দোকানত চেনি আনবি 1/2 কেজি। পইচা দি। কালিকা 100 টকা দিয়া তই কি কৰছা? তাৰ পৰা আনবি যা। 20 টকা আছে মোৰ লগত। কি করলি তই পয়সা গিলা? পার্টি দিছু যে লগ গিলাক। কিহর পার্টি দিছা তুই লগ গিলাক? মেট্রিক পাস করার কারণে শ্রীওয়ালে পরীক্ষা নেরিয়া করে পাস করছে, তারে পার্টি দিবা লাগে। যা ফটাফট 1/2 কেজি চেনি আনবি। 10 টাকা দি না, মিঠাই খাম। ভোক লাগি আছে মোর। নাই এখন পয়সা, পাছত লবি 10 টাকা। যা ফটাফট চেনি আন, চাহ খাম। যাইয়া আছোং দে।